একেখন থালিত কেইজন এজনী দুজনী 3 4 5 কেমেৰা উঠাবলৈ লাজ লাগিবলগীয়া হৈছে কেলে ক'লে বহুত দিন হৈ গ'ল মই একো ভিডিঅ' দিয়া নাছিলোঁ কিছু ব্যস্ততাৰ থকাৰ বাবে মানে ভিডিঅ' একেবাৰ বন্ধ একেবাৰ মানে স্তব্ধ হৈ আছিলে প্ৰায় আজি 2-3 মাহ মান হৈ গ'ল তো আজি গমে পাইছে হ'ব আপোনালোকে আজি লিগাং বিহু আলি আই লিগাং মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লিগাং চ' আলি আই লিগাঙৰ কাৰণে আজি কাছি ওলাইছোঁ ৰাতিপুৱাৰ পৰা ফিল্ডতে আছিলোঁ ফিল্ডৰ পৰা কাম কৰি মেলি ধুনীয়াকৈ গাহৰি চাহৰি মাৰি মেলি কাটি কৰি ভাত চব্জি সিজোৱা মেলা কিবা কিবি আৰু অকৰম ৰাতিপুৱাৰ পৰা লাগি আছোঁ মানে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবি আছিলোঁ কিন্তু সময়ে পোৱা নাই মানে কেলে ক'লে গা চা নোধোৱাকেনো ধুনীয়াকৈ আমাৰ নিজৰ ড্ৰেছখন নিবুগালুখন এইখন নলগাকেনো কেনেকৈ ভিডিঅ' ষ্টাৰ্ট কৰোঁ এইটো কাৰণে ভাবিলোঁ বাদ দিয়ে কাম চামবিলাক কৰি লওঁ তাৰপিছত লাহেকৈ গা পা ধুই মেলি ধুনীয়াকৈ ৰেডি হৈ মেলি তাৰপিছত ষ্টাৰ্ট দিওঁ চ' সকলোকে নমস্কাৰ জনাইছোঁ এণ্ড স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ বহুত দিনৰ পাছত ভিডিঅ' কৰিছোঁ কেনেকুৱা নিজকে লাগি আছে কিজানি কি হয় কি নহয় কথা ক'বলৈও নোলাই এনেকুৱা হৈ আছে চ' মই আছোঁ লগত আছে লগত চ' গাইজ মই বিশেষ ক'তো মানে আলি আই লিগাং বুলি ক'তো পঢ়িবলৈ বা প্ৰগ্ৰাম এনেকুৱা বনোৱা হোৱা নাই কেলে ক'লে নিজৰ গাঁৱতেই আছোঁ নিজৰ গাঁওখনৰ যিটো আমাৰ ট্ৰেডিশ্যনেল নিয়ম নীতি আছে এইটোকে তোমালোকক সকলোকে দেখাবলৈ চেষ্টা কৰিম সেয়া দেখিবলৈ পাইছে আপোনালোকে মানে আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে এইটোৱে বিশ্বাস কৰে কি আজিৰ দিনৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনৰ পৰাই মানে আজিৰ দিনৰ পৰাই ধান সিঁচা হাওদান লাই ধান হওক সিঁচা আৰম্ভ কৰা হয় সেয়ে আমাৰ ইয়াত ট্ৰেডিশ্যনেল নিয়ম কৰা হয় সেয়া আপোনালোকে দেখিবলৈ পাইছে চ' সেয়া এনেকৈ ধান সিঁচা হয় জোৰ পৰা বুলি কয় ইয়াক আমি লাগিলে নিয়ম নীতি যিয়ে হওক যিয়ে নহওক অৱশেষত লাষ্টত মেইন বস্তু খোৱা বোৱাটোৱে মানে ইম্পৰ্টেণ্ট দিবলগীয়া হৈ যায় চ' ভাত ৰেডি হৈ গ'ল সেইফালে চ' সেইফালে চাইমত খাই আছে বাইহঁতি বৌহঁতি চ' আৰু ইয়াত কি হ'ল বা কি বনিলে বা ইয়াত অঁ মাছ ৰেডি হৈ গ'ল আৰু
আৰু সেইফালে ৰাইজে কষ্ট কৰি আছে, বনাই আছে গাহৰি মাংসৰ লগত ঔটেঙা দেখিবলৈ পাইছে। এয়া আকৌ গাহৰিৰ লগত মাটিমাহ চব্জি, সেয়া মেইন আমাৰ চব্জি হয় একচুৱেলি, সেয়া দেখিবলৈ পাইছে। আৰু সেয়া বাইদেউ বৌ ভণ্টি সকলো মিলি বনাই আছে, কষ্ট কৰি আছে, মানে নিজে কৰি খাব লাগিব, সেয়ে কৰি আছে, বনাই আছে, সেইফালে নিয়ম কৰাই কৰি আছে, নাচাই নাচি আছে, মানে নিজৰ নিজৰ ধুন্দত নিজে নিজে আৰু কাম কৰি আছে। আৰু কেনেকুৱা লাগিছে মামী খাই কিনে? চব্জিটো একদম মিঠা ন, মজা লাগিছে ন। লিগাং কেনেকুৱা লাগি আছে মন বিলাক কওকচোন, কাৰ কেনেকুৱা অনুভৱ কওকচোন। ভাল লাগিছে ন, ঠিক কি টেষ্টিং কৰি আছা নেকি? কেনেকুৱা লাগিছে? একদম মজা। নাই এতিয়া নাখাওঁ, পাছত খাম বাৰু, লগতে খোৱাও হ'ব ধোৱাও হ'ব চব। আৰু যি কি নহওক চলি আছে খোৱা বোৱা, মানে ৰেডি হওঁ অৱস্থা, বেছি টাইম নালাগে। আৰু পেটো গ্ৰুপ গাৰাক চলি আছে, আৰু কেলে ক'লে ৰাতিপুৱাৰ পৰা একো ডাল খোৱা নাই, একো এটা খোৱা নাই, ত' খাবও লাগিব। মেইন কেলে ক'লে খোৱাটোৱে হয় মেইন। আৰু এটা বস্তু দেখাবলগীয়া আছে, বস্তু কেলে ক'লে আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ এইটো বস্তু নহ'লে আধৰুৱা। মেইন বস্তুটো হৈছে এয়া দেখিবলৈ পাইছে চাইমদ, যাক আমি পৰ আপং বুলি কওঁ। ইয়াত অলৰেডি ষ্টক হৈ গ'ল, ইমানটি দেখিবলৈ পাইছে। আৰু ইয়াত চাকি আছে, এনেকৈ এটুপ দুটুপকেহে মানে গিৰিবলৈ দি, তেতিয়া মজা হয়। এয়া মেইন কাৰিকৰ, সেয়া দেখিবলৈ পাইছে। তো লিগাঙৰ কেনেকৈ লাগিছে খুৰা? হা, সদায় হ'ব লাগে ন, ঠিক ৰাইজৰ একতা, ৰাইজৰ মিলা প্ৰীতি, মৰম দয়া, চেনেহ বোলা বস্তুটো আমি ইয়াতে দেখিবলৈ পাওঁ। তো এতিয়া সময়ো হৈ গ'ল, 3-4টামান বাজিলে, আৰু ৰাইজে এতিয়া খোৱা বোৱা কৰিবলৈ লৈ আছে। তো সকলোৱে মিলি এনেকৈ মেইন এসাঁজ খোৱাটোৱে হয়। আজি দিনটোৰ মানে আলি আই লৃগাঙৰ আমাৰ চবচে ভাল, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে চবচে ভাল লগা মুহূৰ্ত বুলি ক'লে, ভাল লগা দৃশ্য বুলি ক'লে, ভাল লগা কাম বুলি ক'লে এয়াই দেখি পাইছো। কেতিয়াবা জীৱনত আপোনালোকে এনেকে দেখি পাইছেনে? চব মানে একেখন থালিত কেইজন, এজনী, দুজনী, 3, 4, 5, 6, 6জনী একেলগে এখন থালত। তো মানে তোমাৰ অনুভৱ কোৱাচোন, ভাল কেনেকুৱা লাগিছে? মানে এনেকুৱা খাব পাই কেনেকুৱা লাগিছে? মানে তোমাৰ ভাল লাগিছে? আপোনাক কেনেকৈ লাগিছে খোৱা? আপোনাক
বহুত ভাল লাগিছে বহুত ভাল লাগিছে ন আচ্ছা হয় নেকি টকৌপাতত মানে আজি জীৱনত প্ৰথমবাৰ আচ্ছা সেইফালে গাহৰি মাংস লগত ন ঠিক 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 তো ভাল লাগে এনেকুৱা মানে বছৰেকৰ মূৰত আমাৰ এবাৰেই হয় চ' ফূৰ্তি কৰিবও লাগে আৰু মজা কৰিবওলগীয়া হয় চ' সেইটোৱে তো ভাল লাগিল আহি সেইফালে কিবা চাইমদ খুৱাই খাই আছে সেইফালে বৌ আছে সেইফালে ভণ্টি আছে বাইদেউ আছে পাৰ্টনাৰ আছে মানে মদ খুৱাই চাইমদ খুৱাই খাই আছে ভাত খুৱাই খাই আছে আৰু সেইফালে কিবা খুৱাই খাই আছে এতিয়া লাষ্ট মুহূৰ্ত যোনসকলে ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে যোনবিলাকে কষ্ট কৰি আছে এইবিলাকে আৰু লাষ্ট আছে আৰু লগত আমাৰ সন্মানীয় ছাৰ আছে ছাৰে কিবা এটা কৈ দিয়ক আৰু লাষ্ট একদম ফিনিচিং আপুনিয়ে কৰি দিয়ক আপোনাৰ পৰাই ফিনিচিং আৰু আলি গাঁৱৰ ভাল লাগিছে আজি আলিগাঁৱৰ শুভেচ্ছা সকলোকে জনাইছোঁ সকলোৱে কুশলে থাকক ভগৱানে আশীৰ্বাদ কৰক আৰু আলিগাঁৱে সকলোলৈকে হাঁহি ফূৰ্তি আনন্দ আৰু আহি থকা দিনবিলাক সকলোৰে কুশল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ ৰুণা চিগনেকলৰ পৰা ৰুণা চিগনেকলৰ পৰা আশীৰ্বাদ কৰক ৰুণা আপোনাৰ চাল দিব লাগে চাহ আহি